হেল্ল' মই অংকুৰ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিব বিচাৰিছোঁ। নতুন ভিডিঅ'টো হ'ল বৰভেটি অষ্টভুজ নামঘৰলৈ মই যাম। আহকচোন বলক তাৰ ওপৰতে চাওঁ আহক। মই আহি আছোঁ যোৰহাট নগৰৰ পৰা ইয়ালৈ আপোনাৰ প্ৰায় 14-15 কিলোমিটাৰমান হ'ব। এইখন দেখিছে মোৰ বাওঁহাতে এইখন স্কুলখন যে ওলাই আছে দিল্লী পাব্লিক স্কুল। ইয়াত আপোনালোকে এডমিশ্যন ল'ব পাৰিব নোৱাৰো বুলি ক'লে। আমাৰ যোৰহাটৰ পৰা গুৱাহাটী দিশৰ যিটো ৰাস্তা সেইটো ৰাস্তাত আহিলে চাৰিঙীয়া বুলি কয়। চক্ৰপাণি ফ'ৰ্ট পাৰ হৈ ৰাইট চাইডে বৰভেটি বুলি গেটত লিখা আছে দেখিব পাৰিব বৰভেটি অষ্টভুজ বুলি। সেয়েহে আহকচোন বলক গৈ থাকোঁ এতিয়া আহক। আহি পাইছোঁহি আৰু এইডোখৰ বগৰীগুৰি বুলি কয় আচলতে এই জেগাডোখৰ। এতিয়া বৰভেটিলৈ সোমোৱা প্ৰথম গেটখন আমি পাইছোঁহি। প্ৰায় এয়া দেখিছে বাওঁহাতে সোমাব লাগিব। কৃষ্ণ ভগৱানে আমাক মংগল কৰক চব। আহি অৱশেষত 2 নম্বৰ গেটখনো পাইছোঁহি। এয়া সোমাই আহিছোঁ চক। এখন 2 নম্বৰ গেট বৰভেটি নামতে লিখা আছে দেখিছে। বলকচোন এতিয়া ভিতৰলৈ সোমাই যাওঁ। আহি বৰভেটি পালোহি। বলকচোন এতিয়া বৰভেটিৰ পৰা সোমাই আহোঁ আহক বলক। এতিয়া ভিতৰলৈ সোমাই আহি আছোঁ। এয়া দেখিছে এয়া গৈ আছোঁ ভিতৰলৈ। এয়া মোৰ সোঁহাতে আছে বৰ নামঘৰ। ইয়াত এতিয়া বৰ্তমান তলা লগাই থোৱা আছে কৰোণাৰ কাৰণে। ইয়াতো নামঘৰত চাকি তাকি জ্বলায়। সেয়া দেখিছেনে সেয়া আচল ভেটি। এই বাওঁহাতে আছে এয়া মণিকোট মানে ধৰ্মৰ ঘৰ। ইয়াতো চাকি বন্তি জ্বলোৱা হয়। আচল জেগাডোখৰ এতিয়া এইডোখৰ দেখিছে মোৰ মুখৰ আগত। আহকচোন বলক গৈ থাকোঁ লাহে লাহে। ভগৱানে আমাক চবকে সকলোকে ভালদৰে ৰাখক বলক। ইয়াতে মই চাকি জ্বলাই সেৱাটো কৰি লওঁ ৰ'বক আপোনালোক। আহক বলক। এয়াই হ'ল আচল ভেটিটো দেখিছে। এয়াই হ'ল বৰভেটি অষ্টভুজ বৰভেটি। এয়া স্থাপিত হৈছিল আপোনাৰ 1769 চনত। 69-80 এনেকুৱা চনতে হ'ব পাৰে, মই বিশেষ নাজানো বাৰু। শ্ৰী শ্ৰী মায়ামৰা সত্ৰ সত্ৰাধিকাৰ অষ্টভুজ গোসাঁইৰ দিনতে স্থাপিত কৰা হৈছিল। শুনাওতে তেওঁৰ পুত্ৰ সপ্ৰভুজে অসমত তেওঁলোকৰ সিঁচৰি থকা যিমান শিষ্য আছে প্ৰায় আপোনাৰ 8 লাখমান হ'ব। 8,90,000 শিষ্যসকলক আমন্ত্ৰণ কৰি পেলাই গাইপতি এচুপোৱাকৈ মাটি দি মাধৱ পথাৰ দ ঠাইত এইডোখৰ বহুত দ আছিল আচলতে। শৰৎকালত আপোনাৰ এই অষ্টভুজ বৰভেটি বন্ধাইছিল। মই শুনিছোঁ বাৰু দেই, বিশেষ নাজানো বাৰু। এনেকৈ বনাইছিল। মই শুনা মতে আপোনাৰ ইয়াৰ মাটি প্ৰায় 6 বিঘা 1 কঠা 10 মান হ'ব। এই ভেটিটো আপোনাৰ প্ৰায় 360 ফুট উচ্চতা আৰু 120 ফুটমান বহল। সেই তেতিয়াৰ পৰা এই ভেটিত তেতিয়া দিনৰ পৰা যেতিয়াৰ পৰা স্থাপিত কৰিছিল সেই তেতিয়াৰ পৰা এই যি তেওঁলোকৰ ভক্ত যি মায়ামৰা ভক্তসকল সেই ভক্তসকলে প্ৰথম যিটো খেতি কৰে প্ৰত্যেকটো বছৰতে, সেই খেতি প্ৰথম আঘোণ মাহৰ প্ৰথম সপ্তাহ 7 দিনতে হয়। ইয়াত ন লগোৱা হিচাপে অৰ্পণ কৰে। সেই দিনটো আপোনাৰ ন লগোৱা উৎসৱ হিচাপে পালন কৰা হয়। ইয়াত বহুত দূৰৰ পৰা মানুহ আহে। সেই দিনটোত বহুত মানুহ হয়। আপোনালোক আহিবচোন এবাৰ চাই যাবহি, তেতিয়া গম পোৱা যাব। যোনে অহা নাই ইয়ালৈ। আৰু তেতিয়া ইয়াত প্ৰসাদ কল সেই চাউলৰ পৰা পিঠাগুড়ি এনেকৈ সহায় আগবঢ়ায়। ইয়াত গায়ন বায়ন খোল মৃদং চব বজাই মেলি ইয়াত সেই প্ৰসাদ খাই পিঠা খাই পেলাই এটা উৎসৱ হিচাপে পালন কৰি আহিছে। তেনেকৈ মই যিমানটো পাৰোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই বিশেষ নাজানো বাৰু, যিমানটো পাৰিছোঁ সিমানটোৱে ক'ব বিচাৰিছোঁ। আগলৈও যদি পাৰোঁ মই আৰু অলপ ভালকৈ বুজাবলৈ আপোনালোকৰ মাজলৈ আহিম, চেষ্টা কৰিম। এয়া দেখিছে এটা ৰাউণ্ড দি পেলাই এয়া আকৌ আগৰ জেগাই পালোহি দেখিছে। বলকচোন বাৰু এতিয়া অলপ আকৌ উভতি অহা জেগালৈ ঘূৰি যাওঁ।
এইটো হ'ল আপোনাৰ আলহী ঘৰ। ইয়াত আপোনালোকে আহি কাপোৰ চাপোৰ চেঞ্জ কৰিব পাৰিব, জীয়াব পাৰিব। দেখিছে, মই এনেই অকণমান গৈ পেলাই বহি আহিলোঁগৈ। আহি আছোঁ, ৰ'দ যিহে পৰিছে কি কৰিব। তাৰপিছত আপোনাৰ এইফালে এইটো হ'ল নামঘৰ, বৰনামঘৰ। অথনি যে দেখাইছিলোঁ এই বৰনামঘৰ হয়। পিছফালটো দেখাইছোঁ, ৰ'ব ব'লক চাই ল'ব। আৰু এইখন দেখিছে, এখন দলং হয়, দেখিছে। ব'লক দলংখনৰ ওচৰলৈ যাওঁ। বহুত ৰ'দ মাৰিছে, কিন্তু যিমান পাৰোঁ আপোনালোকক দেখাবৰ কাৰণে অলপ কষ্ট কৰিছোঁ বাৰু। বহুত ৰ'দ দেখিছে, খালী ভৰি আছোঁ, ধৰিবই পৰা নাই। ব'লক। অ' মা, বহুত গৰম, বহুত গৰম। লৰালৈকে খোজকাঢ়ি দিছোঁ। দেখিছে এখন সাঁকো দলং। ইয়ালৈ আহি পেলাই আপোনালোকে ফটো চটো মাৰিব পাৰিব, চাব পাৰিব। ধুনীয়া পৰিৱেশ, বহুত সুন্দৰ পৰিৱেশ। ইয়ালৈ আহিলে বহুত মনটো আপোনাৰ শান্তি অনুভৱ কৰোঁ। এতিয়া ইমানতে ভিডিঅ'টো মই সামৰণি মাৰিছোঁ। যিমানখিনি পাৰোঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। যদি ভুল হৈছে মাফ কৰিব। যদি ভিডিঅ'টো দিয়াৰ বাবে অকণমান ভাল পায়, এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ সামৰণি মাৰিছোঁ ইমানতে ভিডিঅ'টো। আহোঁ দিয়ক, ধন্যবাদ।